নমস্কাৰ। আজি আমি ডায়েবেটিছৰ যিটো মেনেজমেণ্টৰ ওপৰত কথা পাতিম। আমি না ডায়েবেটিছত কি খাব লাগে আমি কথা পাতিলোঁ। আমাৰ এটা ভিডিঅ' অলৰেডি বনাইছোঁ যে ডায়েবেটিছত কি খাব লাগে কি খাব নালাগে। আপোনালোকে সেই ভিডিঅ'টো গৈ চাব পাৰে। কিন্তু আজি আমি বেছিকেলি আমাৰ আজি ভিডিঅ'টোৰ উদ্দেশ্যটো হ'ল যে ডায়েবেটিছত মানে মেডিচিননো কেতিয়া ল'ব লাগে বা মেডিচিনবিলাকৰ কিবা ছাইড ইফেক্ট আছে নেকি, মেডিচিনবিলাক বন্ধ কৰিব পাৰি নেকি, যে চুগাৰ কণ্ট্ৰল হৈ গৈছে এতিয়া মই মেডিচিন খাই থাকিম নে নাথাকিম, বা কেতিয়া ইনচুলিন ল'ব লাগে, ইনচুলিন লোৱাৰ কিবা ছাইড ইফেক্ট আছে নেকি। বহুতে ভয় কৰে ইনচুলিন ল'লে, যে ইনচুলিন ল'লে মোৰ কিডনী বেয়া হৈ যাব বা মোৰ বাকী জেগাত এফেক্ট হ'ব, মোৰ চকু এফেক্ট হ'ব। তো তেনেকুৱা যিবিলাক অকণমান মানুহৰ ভুল ধাৰণা আছে সেই বিষয়ত কথা পাতিম। কিন্তু অলৰেডি যিখিনি ডায়েবেটিছ থকা মানুহৰ যিখিনি খাব লাগে সেই ডায়েটৰ ওপৰত মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ। আজি ডায়েটৰ ওপৰত মই বেছি কথা নকওঁ, কিন্তু মই ডাইৰেক্ট মই আজি মেনেজমেণ্টৰ ওপৰত মানে ট্ৰিটমেণ্টৰ ওপৰত আজি কথা ক'ম। তো বেছিকেলি ডায়েবেটিছৰ ওপৰত যে সংক্ষিপ্তভাৱে ক'ব লাগে, এইটো এটা নাম্বাৰ ওৱান এতিয়া যিটো কওঁ যে বেমাৰ যিটো আমাৰ মানে এটা ভাবুকি দিছে গোটেই মানৱ জাতিকে। কাৰণ এইটো এটা কাৰণ হ'ল এটা ষ্ট্ৰ'ক হোৱাৰ, হাৰ্ট এটাক হোৱাৰ, হাৰ্টত ব্লক হোৱাৰ, হাৰ্ট ফেইলিয়াৰ হোৱাৰ, কিডনী ইফেক্ট হোৱাৰ, কিডনী ফেইল হৈ পেলাই ডায়েলিচিছ কৰিব লগা হোৱা, বা নাৰ্ভত ইফেক্ট কৰা, চকু ইফেক্ট কৰা, বা হয়তো ভৰিৰ ঘাঁ হয়, সেই ভৰি কেতিয়াবা হয়তো ভৰি কাটি দিব লগা হয়। এটা সমীক্ষাৰ মতে মানে দেখা গৈছে যে যিমানখিনি ভাৰতত কিবা কাৰণ এম্পুটেশ্যন অৰ্থাৎ ভৰিখন কাটি দিব লগা হয়, এক্সিডেণ্টতকৈ বেছি ডায়েবেটিছৰ থকা মানুহবিলাকৰ বেছি এইটো বস্তু কৰিব লগা হয়। তো মই সদায় কৈ থাকোঁ যে যিকোনো বেমাৰ একো বেমাৰ ডাঙৰ নহয়, যদি বেমাৰটোৰ বিষয়ে আমি ভালকৈ জানো আৰু আমি সেই বেমাৰটোক ভালকৈ যদি আমি ডিল কৰোঁ তেতিয়া একো নাই। বহুত ডাঙৰ ডাঙৰ মানুহৰ ডায়েবেটিছ আছে, এনেকুৱা তেওঁলোকে সেই ফিল্ডত তেওঁলোকৰ নিজৰ ফিল্ডত এনেকুৱা ক্ৰিকেটাৰ আছে, ছুইমাৰ আছে, এক্টৰ এক্ট্ৰেছ আছে, তো এনেকুৱা পলিটিচিয়ানছ আছে, তো মানে এনেকুৱা মানুহবিলাকৰো ডায়েবেটিছ আছে। আৰু ডায়েবেটিছ থকাৰ পিছতো তেওঁলোকে নিজৰ দৈনন্দিন কাম কাজ কৰি একো প্ৰব্লেম নোহোৱাকৈ চলি আছে। চ' মেইন কথা কি, ডায়েবেটিছটো একো ডাঙৰ বেমাৰ নহয়। ডায়েবেটিছ জাষ্ট এটা অকণমান এটা বিসংগতি, এইটো এটা বেমাৰো নহয়। কাৰণ চুগাৰ চবৰে মানে আপোনাৰ গাতে থাকে। সেই চুগাৰটো খালী পেটত যদি আপোনাৰ 126তকৈ ওপৰত আৰু খাই উঠি যদি 200তকৈ ওপৰত যায় তেতিয়াহে ডায়েবেটিছ বুলি কওঁ। গতিকে এইটো জাষ্ট এটা বিসংগতি, নৰ্মেলতকৈ অকণমান বাঢ়ি গ'লে সেইটো বস্তু আপোনাৰ ডায়েবেটিছ বুলি কওঁ। গতিকে এইটো একো ভয় কৰিবলগা কথা নাই, বাছ বস্তুবিলাক জানিব লাগে। চবতকৈ ইম্পৰ্টেণ্ট কথা সেইটো হয়। চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলে আপোনালোকৰ যিখিনি আপোনাৰ ডায়েবেটিছ নাথাকিলেও যিখিনি আপোনাৰ সম্পৰ্কীয় মানুহ বা আপোনাৰ ফেচবুকৰ পেজত বা আপোনাৰ ফ্ৰেণ্ড লিষ্টত থকা মানুহবিলাকে এই ভিডিঅ'টো পাব, তেওঁলোকে হয়তো উপকৃত হ'ব। চাওক, ডায়েবেটিছ যদি আমি কওঁ নহয়, ডায়েবেটিছৰ মেইন যিটো আমি মানে দুটা ভাগত ভাগ কৰোঁ, এটা টাইপ 1 ডায়েবেটিছ আৰু এটা টাইপ 2 ডায়েবেটিছ। টাইপ 1 ডায়েবেটিছ কাক কয়? যিটো টাইপ 1 টাইপৰ ডায়েবেটিছটো হয় আপোনাৰ যেতিয়া সৰু ল'ৰা ছোৱালীবিলাকৰ, কেতিয়াবা 12 বছৰ, 13 বছৰ, 14 বছৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰো কেতিয়াবা ডায়েবেটিছ হোৱা দেখা যায়। যিটো আৰ্লি অনছেট, কম বয়সত হোৱা ডায়েবেটিছটো আপোনাৰ টাইপ 1 ডায়েবেটিছ বুলি কয়। তাত কিন্তু মানে কি হয়, ঔষধে ইমান বেছি কাম নকৰে, টেবলেটে ইমান বেছি কাম নকৰে। তাত ডাইৰেক্টলি হয়তো ইনচুলিনেৰে আমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব লগা হয়। এইটো খুব ইম্পৰ্টেণ্ট কথা। কাৰণ বাকী যিখিনি ডায়েবেটিছ হয় বয়সত, যে 30 ইয়াৰ্ছৰ ওপৰত যিখিনি, মানে 30 বছৰৰ ওপৰত বা 35 বছৰৰ ওপৰত যিখিনি ডায়েবেটিছ হয়, সেইখিনি আমি টাইপ 2 ডায়েবেটিছ বুলি কওঁ। তাত জেনেৰেলি আপোনাৰ টেবলেটেৰে আৰম্ভ কৰিব পাৰি। চ' পিছত গৈ যদি ইনচুলিন লাগিল সেইটো বেলেগ কথা। কিন্তু টাইপ 1ত জেনেৰেলি টেবলেটে সিমান ভাল কাম নিদিয়ে, আমি ডাইৰেক্টলি বেছিভাগকে আমি ইনচুলিনে দিব লগা হয়। আৰু কিন্তু কথাটো কি, টাইপ 1 বহুত ৰেয়াৰ হয়। ক'ত 5ৰ পৰা 10জন মানুহৰে ডায়েবেটিছ থাকিলে টাইপ 1 ডায়েবেটিছ হয়। মেক্সিমাম কিন্তু টাইপ 2টোৱে হয়। এইটো খুব দৰকাৰী। আৰু গতিকে টাইপ 2ত আমি বেছি গুৰুত্ব দিম আজি যিটো ভিডিঅ' বনাম। কাৰণ সমাজত যিখিনি ডায়েবেটিছৰ মানুহ আছে তাৰ মেক্সিমাম 90 to 95% হ'ল টাইপ 2 ডায়েবেটিছ, যিটো কমন হয়। আমি টাইপ 1ৰ ওপৰত এদিন এটা বেলেগকৈ ভিডিঅ' বনাম। চ' আজি আমাৰ ভিডিঅ'ৰ মেইন উদ্দেশ্য হ'ল টাইপ 2 ডায়েবেটিছৰ ট্ৰিটমেণ্টটো আমি কেনেকৈ আৰম্ভ কৰোঁ। চাওক, এজন মানুহে বা এগৰাকী মানুহে যেতিয়া আমাৰ ওচৰত চুগাৰটো বেছি লৈ আহিব নহয়, তেতিয়া আমি কেইটামান বস্তু আমি গুৰুত্ব দিওঁ যে চুগাৰটো কিমান দিন হ'ল, তেওঁ ট্ৰিটমেণ্ট অলৰেডি লৈছে নে লোৱা নাই, বা তেওঁৰ অলৰেডি কিবা কমপ্লিকেশ্যনছ হৈছে নেকি, যে তেওঁৰ অলৰেডি নাৰ্ভৰ বেমাৰ আৰম্ভ হৈছে নেকি, তেওঁৰ অলৰেডি চকুৰ ৰেটিনা ইফেক্ট হৈছে নেকি, বা তেওঁৰ অলৰেডি কিডনীৰ কিবা প্ৰব্লেম হৈছে নেকি, তাৰ বাহিৰে আপোনাৰ তেওঁৰ লগতে বেলেগ কিবা বেমাৰ আছে নেকি, হাৰ্টৰ বেমাৰ আছে নেকি, বা থাইৰয়ড আছে নেকি, কলেষ্ট্ৰল আছে নেকি। এই কেইবাটাও বস্তু চাই মেলিহে ডায়েবেটিছৰ ট্ৰিটমেণ্টটো হয়। তো ডায়েবেটিছ ট্ৰিটমেণ্টটো অকল নাভাবিব যে চুগাৰ কণ্ট্ৰল কৰাটো ডায়েবেটিছ ট্ৰিটমেণ্ট। চুগাৰ কণ্ট্ৰল কৰাটো ডায়েবেটিছ ট্ৰিটমেণ্ট নহয়। এজ এ হ'ল গোটেই মানুহজনক ভালে ৰখাটোহে ডায়েবেটিছ ট্ৰিটমেণ্ট। মানে কোৱা হয়, এটা ডায়েবেটিক পেচেণ্টৰ কিডনী ভালে ৰাখিব পাৰিব লাগিব, নাৰ্ভ ভালে ৰাখিব পাৰিব লাগিব, চকু ভালে ৰাখিব পাৰিব লাগিব, চুগাৰটো কণ্ট্ৰলত থাকিব লাগিব, কলেষ্ট্ৰল কণ্ট্ৰলত থাকিব লাগিব,
তো এইটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে লগতে ব্লাড প্ৰেছাৰো কণ্ট্ৰলত থাকিব লাগিব আমাৰ যিটো প্ৰেছাৰো কণ্ট্ৰলত থাকিব লাগিব কাৰণ ডায়েবেটিছ এনেকুৱা এটা বেমাৰ যিটোৰ কাৰণে অলৰেডি মানুহজনৰ হাৰ্টৰ বেমাৰ হোৱা বা ষ্ট্ৰ'ক হোৱাৰ চান্সটো অকণমান নৰ্মেল মানুহতকৈ বাঢ়ি যায় তাৰ ওপৰত যদি তেওঁৰ এটা বেলেগ বেমাৰ থাকে ছাপ'জ আপোনাৰ প্ৰেছাৰটো থাকে প্ৰেছাৰ থকাৰ লগে লগে সেইটো আকৌ ডাবল এটা ইফেক্ট হয় দুটা কাৰণ প্ৰেছাৰে অলৰেডি হাৰ্টৰ বেমাৰ কৰে ষ্ট্ৰ'ক কৰে অলৰেডি ডায়েবেটিছ হৈছে তো ইফেক্টটো বাঢ়ি যায় ডায়েবেটিছ ট্ৰিটমেণ্ট কৰা মানে ডায়েবেটিছ লৈ অহা মানে অকল ডায়েবেটিছটো ট্ৰিটমেণ্ট কৰা নহয় বা অকল আপোনাৰ চুগাৰটো নামাই অনাটো নহয় লগত যদি প্ৰেছাৰ আছে প্ৰেছাৰটোক ভালকৈ ট্ৰিটমেণ্ট কৰিব লাগিব গুৰুত্ব সহকাৰে লগত থাইৰয়ড থাকিলে থাইৰয়ডটো ট্ৰিটমেণ্ট কৰিব লাগিব কলেষ্ট্ৰল ডায়েবেটিছ থকা মানুহৰ হাৰ্টত ব্লক হয় মেক্সিমাম যিবিলাক বাইপাছ কৰিব লগা হয় বা হাৰ্টত মানে এনজিঅ'প্লাষ্টি কৰিব লগা মেক্সিমাম ডায়েবেটিছ থাকে কিন্তু আনহাতে কলেষ্ট্ৰল থকা মানুহবিলাকৰো আপোনাৰ হাৰ্ট ব্লক হোৱাৰ চান্স বেছি গতিকে যেতিয়া এজন মানুহৰ আপোনাৰ কলেষ্ট্ৰল আৰু ডায়েবেটিছ দুয়োটা থাকিব তেওঁলোকৰ হাৰ্টৰ বেমাৰ হোৱাৰ চান্সটো আকৌ দুগুণে চাৰিগুণে বেছি বাঢ়ি যায় তো সেইটোৱে কৈছোঁ চ' এটা অভাৰঅল এটা মেনেজমেণ্ট হ'ব লাগিব অকল চুগাৰ নহয় প্ৰেছাৰ থাইৰয়ড কিডনী কলেষ্ট্ৰল গোটেইখিনি আপোনাৰ ঠিক কৰিব পাৰিব লাগিব গতিকে সেইকাৰণে আজি যে মই ক'লোঁ এই যে ডায়েবেটিছৰ ট্ৰিটমেণ্টৰ ওপৰত কথা কৈছোঁ সেইকাৰণে এইখিনি কথা মই কৈছোঁ এইটো বাৰে বাৰে আপুনি জানক যে অকল টেবলেট এটা খাই চুগাৰটো কমাই ৰখাই ডায়েবেটিছৰ ট্ৰিটমেণ্ট নহয় এতিয়া ডায়েবেটিছৰ যিটো ট্ৰিটমেণ্টৰ মেইন মূল মন্ত্ৰটো হ'ল কিন্তু আপোনাৰ ডায়েট এণ্ড এক্সাৰচাইজ মানে খোৱা খাদ্য প্ৰণালী আৰু আপোনাৰ এক্সাৰচাইজ কোৱা হয় যে 60 to 70% মানুহে অকল যদি ডায়েট আৰু এক্সাৰচাইজ আপোনাৰ যদি মেইনটেইন কৰে তেতিয়া প্ৰায় 60 to 70% মানুহৰে ডায়েবেটিছটো হয়তো নৰ্মেলৰ পিনে আহি যাব হয়তো তেওঁক ঔষধৰ দৰকাৰ নোহোৱা হৈ যাব ঔষধ নোহোৱাকৈ কণ্ট্ৰল হৈ থাকিব বা হয়তো তাৰ বেমাৰটো ডিলে হৈ যাব আজি হয়তো নালাগি পেলাই আজি বা 10-15 বছৰ পিছত হয়তো চুগাৰটো বহুত বেছি বাঢ়ি পেলাই হয়তো মানে ঔষধৰ দৰকাৰ হ'ব কিন্তু তেওঁ বহুত দিন চলি থাকিব পাৰিব মেডিচিন নোহোৱাকৈ ডায়েট আৰু এক্সাৰচাইজ বহুত দৰকাৰ ডায়েটৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ ডায়েটৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব কি খাব লাগে কাৰণ সেইটো এটা দীঘল ভিডিঅ' হৈ যায় এক্সাৰচাইজৰ ওপৰত যদি কওঁ এক্সাৰচাইজ যিকোনো ধৰণৰ এক্সাৰচাইজ হ'ব পাৰে কিন্তু আমাৰ যিটো আমেৰিকান ডায়েবেটিক এছ'চিয়েশ্যন যিটো ADA তেওঁলোকে এটা গাইডলাইন দিছে তেওঁলোকে এটা নিৰ্দেশনা দিছে যে সপ্তাহত 5 দিন 30 মিনিটকৈ এক্সাৰচাইজ কৰিলে হ'ল মানে 150 মিনিট এটা সপ্তাহত সদায় নকৰিলেও কথা নাই কেনেকুৱা এক্সাৰচাইজ যিকোনো হ'ব পাৰে ঘৰৰ ভিতৰত উঠা বহা কৰি থাকিলেও হ'ব অলপ বেগাই খোজকাঢ়িলেও হ'ব সাঁতুৰিব গ'লেও হ'ব চাইক্লিং কৰিলেও হ'ব খেলিলেও হ'ব জিম গ'লেও হ'ব যি কৰে এটা ফিজিকেল এক্টিভিটি এটা হ'লেই হ'ল তো এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট কিয় এক্সাৰচাইজ ইম্পৰ্টেণ্ট ৰিচাৰ্চত গৱেষণাত দেখাইছে যে ইনচুলিন যিটো মেইন আমাৰ হৰম'ন হয় চুগাৰটো কণ্ট্ৰল কৰাৰ কাৰণে তাৰ কাৰ্যদক্ষতাটো যদি বঢ়াব লাগে এক্সাৰচাইজ কৰিব লাগে এক্সাৰচাইজ কৰাৰ লগে লগে আপুনি যেনেকৈ বলৱান হয় আপোনাৰ দেহত থকা ইনচুলিনবিলাকো বেছি বলৱান হৈ যায় আৰু ফলত আপোনাৰ চুগাৰটো নিজে নিজে কণ্ট্ৰল হৈ যায় হয়তো প্ৰথমে আপোনাৰ মেডিচিনৰ দৰকাৰ হৈছিলে লাহে 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 হয়তো মেডিচিনৰ দৰকাৰটো বন্ধ হৈ যাব আৰু স্পেচিয়েলি সেইখিনি মানুহকতো খুব বেছি ইফেক্ট কৰি মানে ভাল ইফেক্ট পাব যিবিলাকে ধৰক খুব ৰিচেণ্টলি হয়তো আপোনাৰ চুগাৰটো ধৰা পৰিছে এমাহ 2 মাহত ডায়েট আৰু এক্সাৰচাইজে আজিৰ পৰা 15 বছৰৰ পৰা যাৰ চুগাৰ আছে তেওঁলোকক হয়তো কণ্ট্ৰল কৰি থকাত হেল্প কৰিব কিন্তু হয়তো একদম কমপ্লিট নিৰ্মূল নকৰিব তেওঁলোকে মেডিচিন লৈ থাকিব লাগিব কিন্তু নতুন যিখিনি ডায়েবেটিছ আছে যে অলপতে ধৰা পৰিছে তেওঁলোকৰ হয়তো ইমানখিনি লাভ ভাল হ'ব যে তেওঁলোকে হয়তো ঔষধ নোখোৱাকৈ কণ্ট্ৰল হৈ থাকিব কিন্তু পুৰণি যিখিনি ডায়েবেটিছ আছে অলৰেডি 5-10 বছৰ হৈ গৈছে তেওঁলোকে কিন্তু এক্সাৰচাইজৰ লগত নিজৰ ঔষধ ডক্টৰে দিয়া মতে বা ইনচুলিন যদি ব্যৱহাৰ কৰে সেইটো ব্যৱহাৰ কৰি থাকিব লাগিব এতিয়া আমাৰ মেইন পাৰ্ট যিটো আমাৰ মেডিচিনেল ট্ৰিটমেণ্ট ডায়েট আৰু এক্সাৰচাইজ আমি কৰিলোঁ ছাপ'জ আমাৰ কমা নাই যিখিনি সেই যে 20-30% কেতিয়াবা নকমিব পাৰে 100 মানে শতাংশৰ 20 বা 30% নকমিব পাৰে তো আমি তেতিয়া কি কৰিম আমি টেবলেট আৰম্ভ কৰিম প্ৰথম চাওক টেবলেট কেনেকুৱা টেবলেট কেতিয়াবা আমি এটাকে খাব দিব পাৰোঁ দিনত 2টাকে খাব দিব কেতিয়াবা 3টাকেও খাব দিব পাৰোঁ কিন্তু দেখিছোঁ যে টেবলেট খোৱাৰ লগে লগে প্ৰায় দেখিছোঁ মানে 50 to 60% মানুহৰ কণ্ট্ৰল হৈ যায় তেওঁলোকে বহুত বছৰ এনেকৈ 10-15 বছৰ চলি যায় কিন্তু এটা সময়ত কি হয় দেহত ইনচুলিনৰ মাত্ৰাটো ইমান বেছি কমি যায় যে টেবলেটে সেইটোক বেকআপ দিব নোৱাৰে টেবলেটে অকল কণ্ট্ৰল কৰিব পৰা নহয় চ' হয়তো তেতিয়া মানুহজনক লাহে লাহে সেইটো যেতিয়া আমি ড্ৰাগ ফেইলিয়াৰ বুলি কওঁ বা ৱেটছে ফেইলিয়াৰ মানে আপোনাৰ চুগাৰৰ ঔষধ যেতিয়া ফেইল হয় যে টেবলেটবিলাকে কাম নকৰে তেতিয়া বা টেবলেটবিলাকৰ কিবা ছাইড ইফেক্ট দেখা আৰম্ভ হৈছে তেতিয়া আমি পেচেণ্টক ইনচুলিনলৈকে কনভাৰ্ট কৰিব লগা হয় চাওক ইনচুলিন মানে বহুতো ভুল ধাৰণা আছে ইনচুলিন ল'লে কিডনি বেয়া হ'ব ইনচুলিন ল'লে চকু বেয়া ইনফেক্ট আপোনালোকে চাব কিডনিৰ পেচেণ্টবিলাকক কিডনিৰ ডক্টৰে ইনচুলিনটো দিহে দিয়ে কাৰণ ইনচুলিন দিলে টেবলেটতকৈ আপোনাৰ সেইখিনি ক্ষেত্ৰত দেখা গৈছে যে বেছিহে প্ৰটেক্টিভ হয় কাৰণ চাওক ঔষধ এটা আৰ্টিফিচিয়েল এটা বস্তু মেডিচিন ইনচুলিন একদম যিটো আমাৰ দেহত চুগাৰৰ কাৰণে যিটো বস্তু লাগে আমাক ইনচুলিন লাগে ইনচুলিনটোহে চবতকৈ দৰকাৰী বস্তু আৰু ইনচুলিনটো আমি বাহিৰৰ পৰা দি আছোঁ
এই বস্তুটো আপুনি বুজাটো উচিত। বহুতে এইটো কনফিউজন এটা থাকে যে ইনচুলিন লোৱাটো বেয়া। ইনচুলিন লোৱাটো বেয়া নহয়। ডক্টৰৰ পৰামৰ্শ মতে ডক্টৰে যিখিনি ড'জ ল'ব দিয়ে, যদি আপোনাৰ দেখিছে যে আপোনাৰ ইনচুলিন লোৱাটো দৰকাৰ, তেতিয়া আপুনি ল'ব লাগিব। কাৰণ চাওক, মই বাৰে বাৰে কৈছোঁ, ইনচুলিন ভালকৈ কাম নকৰাৰ কাৰণে বা ইনচুলিন দেহত কমি যোৱাৰ কাৰণে ডায়েবেটিছ হয়। টেবলেট যিমানেই নিদিয়ক, টেবলেটবিলাকে আপুনি নিজৰ এটা সাধাৰণ জ্ঞান এটা খটাওক যে টেবলেটে বেছিকৈ কাম কৰিব নে ইনচুলিনে আমি বাহিৰৰ পৰা ইনচুলিন দিলে বেছি কাম কৰিব। অবভিয়াছলি ইনচুলিনে বেছি কাম কৰিব, কাৰণ ইনচুলিনৰ অভাৱতে বেমাৰটো হৈছে। গতিকে সেইকাৰণে ইনচুলিনক চবতকৈ মানে প্ৰটেক্টিভ এটা মেডিচিন, ওৱান প্ৰটেক্টিভ মেডিচিন বুলি কয় ডায়েবেটিছৰ কাৰণে। আপুনি চাবচোন, যদি আপোনাৰ অপাৰেশ্যন কৰিব লগা হয়, চুগাৰ বহুত থাকে, টেবলেট বন্ধ কৰি কেইদিনমানৰ কাৰণে আপোনাৰ ইনচুলিন দি দিয়ে। তো সেইটো এটা বহুত দৰকাৰ। আপোনাৰ চকুৰ যদি কিবা দেখাব গৈছে, চকুৰ ৰেটিনাত কিবা কাৰণত ব্লিডিং হৈছে বা ইফেক্ট হৈছে ৰেটিনা, আমাৰ ৰেটিনোপেথি হোৱা বুলি কয়, চকুৰ ডক্টৰে ভালকৈ চাই গম পালে, তেতিয়া কি চকুৰ ডক্টৰে ইনচুলিন ল'ব দিয়ে। তেতিয়া সোনকালে ৰিকভাৰ হয় আপোনাৰ ৰেটিনাখন, চকুটো, আপোনাৰ কিডনীটো। তো ইনচুলিনৰ বিষয়ে সেই বেয়া ভাববিলাক ৰাখিব নালাগে। তো বস্তুটো এনেকুৱা নহয়, আপোনালোকে বুজাটো উচিত যে টেবলেট ভাল নে ইনচুলিন ভাল, এনেকুৱা বহুতে সোধে। টেবলেট ভাল নে ইনচুলিন ভালৰ কথা নহয়, আপোনাক কি লাগে সেইটো ডক্টৰে গম পাব। আপোনাক মেইন কথাটো হ'ল যে চুগাৰটো কণ্ট্ৰল হ'ব লাগে। যদি টেবলেটত কণ্ট্ৰল হোৱা নাই, তো অবভিয়াছলি ইনচুলিন দিব লাগিব। আমাৰ টাৰ্গেটটো টেবলেট দিয়া ইনচুলিন দিয়াৰ ওপৰত নহয়। আমাৰ টাৰ্গেটটো হ'ল যে আপোনাৰ চুগাৰটো আমি কণ্ট্ৰল কৰিব পাৰিছোঁ নে নাই, চবতকৈ ইম্পৰ্টেণ্ট কথা। অবভিয়াছলি যদি টেবলেটে দি নোৱাৰি আমি ইনচুলিন দিব লগা হৈছে, তেতিয়া ইনচুলিনেই ল'ব লাগিব, ইনচুলিনটোৱেই ট্ৰিটমেণ্ট। আৰু যদি টেবলেটত কণ্ট্ৰল হৈ আছে, তেতিয়া বাৰু কথা নাই। তো সেইটো এটা কথা। কিন্তু কিছুমান বেমাৰত অকল কণ্ট্ৰল হোৱাটোৱেই নহয়, কিছুমান যদি মানে ছাপ'জ আপোনাৰ যদি আমি যাৰ ডায়েবেটিছৰ লগত কিডনীৰ প্ৰব্লেম হয়, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু অকণমান কথাটো সুকীয়া হৈ যায়, যে দেখিছে যে ডায়েবেটিছৰ লগত লাহে লাহে ক্ৰিয়েটিনিন বাঢ়া আৰম্ভ হৈছে, তেতিয়া কিন্তু বেছিভাগ চুগাৰৰ ঔষধে কাম নকৰা হয় বা চুগাৰ ঔষধটো দিয়াটো ঠিক নহয়। তেতিয়া মেক্সিমামকে ডক্টৰে ইনচুলিন দি দিয়ে। তো বেছিকেলি ইনচুলিন সেইবিলাক মানুহ ল'ব লাগে যিবিলাকক ঔষধে কাম নিদিয়ে। কিন্তু ঔষধে কাম নিদিয়াত বাহিৰেও এটা যদি কিছুমান মানুহে ইনচুলিন ল'ব লাগিব, যিবিলাক মানুহৰ কিডনীটো ইফেক্ট হৈছে। কাৰণ কিডনীটো ইফেক্ট হ'লে বাকী ঔষধবিলাকৰ ছাইড ইফেক্টটো বাঢ়ি যায়, ঔষধ টেবলেট খাই থাকিলে ছাইড ইফেক্টবিলাক বাঢ়ি যায়, আৰু লগতে আপোনাৰ হয়তো কাম নিদিয়া হৈ যায় ঔষধবিলাক। নৰ্মেলি চুগাৰৰ ঔষধে আপোনাৰ কিডনীটো নষ্ট নকৰে, কিন্তু কিডনীটো যে অলৰেডি বেয়া হৈছে বা কিবা কাৰণ বিকল হৈছে, তেতিয়া কিন্তু হয়তো চুগাৰৰ ঔষধবিলাকে আপোনাক অন্যায় কৰিব পাৰে। তো এইটো বহুত দৰকাৰী কথা। তো এইটো মূৰত সোমাই নল'ব যে টেবলেট খালে কিডনীৰ কাৰণে বেয়া। টেবলেট খালে কিডনীৰ কাৰণে বেয়া নহয়। বেয়া হ'ল যদি কিডনীটো বেয়া হয়, তেতিয়া টেবলেট খোৱাটো বেয়া। মানে কথাটো হ'লে এনেকুৱা যে চেনি খালে ডায়েবেটিছ নহয়, চব মানুহতো চেনি খাই আছে বুলি চবৰে ডায়েবেটিছ নহয়। ডায়েবেটিছ হ'লে চেনি খাব নালাগে। গতিকে এইটো এটা কথা। তো ইনচুলিনৰ প্ৰতি যিটো ভুল ধাৰণাটো নাৰাখিব। ডক্টৰে যদি দিছে আপুনি ল'ব। বহুতে ৰিফিউজ কৰে যে নলওঁ ছাৰ, ভয় কৰোঁ। দুদিনমান বেজীৰ যিটো পেইন, সেইটো মহে এটা কামুৰে, সৰু নিডিল, সেই আমাক হাতত দিয়া সেই টিটি বেজীৰ দৰে বেজী নহয় নহয়, সৰু চাই নিডিল এটা, ইমান 3 মিলিমিটাৰৰ এটা নিডিল, ইমান সৰু নিডিল এটা দিয়ে। আজিকালি কি ধৰণে পেইন ওলাইছে, পেইনবিলাকত আকৌ বিষটো কম হয়। আজিকালি ইনচুলিন ডিভাইচ ওলাইছে, লাহে লাহে ইনচুলিন পাম্প ওলাব। আপোনাৰ গাত এনেকৈ মেচিন এটা লাগি থাকিব, সি নিজে নিজে চুগাৰটো চাব আৰু সময়মতে সি নিজে নিজে ইনচুলিনটো ৰিলিজ কৰি থাকিব। আৰু ধুনীয়া ধুনীয়া এতিয়া বস্তু আপকামিং ডেজত আহি আছে, যে আপোনাৰ দেহতে মেচিনটো লাগি থাকিব আৰু আপুনি একো কৰিব নালাগে, সি যেতিয়া দৰকাৰ সি নিজে ইনচুলিনটো দেহত সোমাই দিব, মানে মেচিনটো গাত লাগি থাকিব। তো এনেকুৱা ধৰণৰ বস্তু ওলাই গৈছে। গতিকে ইনচুলিন ল'ব ভয় কৰিব নালাগে। ইনচুলিনৰ এটাই ছাইড ইফেক্ট আছে, কেতিয়াবা ইনচুলিন লোৱাৰ পিছত চুগাৰটো বহুত বেছি ল' হৈ যায়। মানে আমি যিটো আপোনালোকৰ ভাষাত যিটো নীল হৈ যোৱা বুলি কয়, নীল হোৱা শব্দটো একচুৱেলি কাৰেক্ট নহয়। নীল হ'লেতো মানুহটো বাচি নাথাকিব, জিৰ' হ'ব নোৱাৰে চুগাৰ কেতিয়াও। মানে কমি যোৱাটো, কেতিয়াবা বেছি কমি যাব পাৰে লাগাতকৈ, কাৰণ ইনচুলিন বহুত পাৱাৰফুল মেডিচিন হয় টেবলেটতকৈ। তো সেই বস্তুটোকো মানে উপায় আছে। উপায়টো কি হ'ল, ইনচুলিনটো যিমান ড'জত ল'ব দিয়ে সিমান ড'জত ল'ব লাগে। ডক্টৰক নুসুধাকৈ আপুনি বঢ়া টুটা কৰিব নালাগে। বেছি ড'জ যদি সোনকালে ভাল হোৱাৰ কাৰণে যদি বেছিকৈ লৈ লওঁ, সেইটো নহয়। তেতিয়া আপোনাৰ কেতিয়াবা চুগাৰটো ল' হৈ যাব পাৰে। তাৰ বাহিৰে ছাপ'জ কিছুমান ইনচুলিন লৈ পেলাই কি ঘৰৰ কাম কৰি থাকে, খাব পাহৰি যায়। ইনচুলিন লোৱাৰ 15 মিনিটৰ পৰা আধা ঘণ্টাৰ ভিতৰত আপুনি কিবা এটা খাব লাগিব। নাখালে আপোনাৰ চুগাৰটো ল' হৈ যাব। কাৰণ কিয়, অলৰেডি আপোনাৰ ইনচুলিনে কাম কৰা আৰম্ভ কৰিব, আৰু ইনচুলিন দেহত সোমাই যোৱাৰ লগে লগে সি চুগাৰটো কম কৰা আৰম্ভ কৰিব। কিন্তু আপুনি যদি খাদ্য বস্তু নাখায়, তেতিয়া দেহত যিখিনি চুগাৰ আছে সেইখিনিয়ে কমাই দিব, ফলত লাগাতকৈ বেছি কমি যাবৰ সম্ভাৱনা থাকে। তো সময়মতে যিবিলাকে নাখায় ইনচুলিন লয়, সেইবিলাকৰহে চুগাৰটো বেছি কমি যোৱা দেখা যায়। গতিকে এনেই ইনচুলিনে ছাইড ইফেক্ট নেদেখায়। তো এই বস্তুটো বহুত দৰকাৰী হয়। আৰু কিছুমানে কি কৰে, খুব হেভি এক্সাৰচাইজ কৰে, মানে ইনচুলিনটো লৈ পেলাই বহুতে কি ইনচুলিন লৈ মৰ্ণিং ৱাক কৰিব গুচি যায়, পিছত ৰাস্তাতে কেতিয়াবা বাগৰি থাকে। কিয়,
খোজ কঢ়াৰ কাৰণে অলৰেডি চুগাৰটো বহুত কমি যায়, তাৰপৰা মানে ইনচুলিন লৈ গৈছে, গতিকে ইনচুলিন লৈ ডাইৰেক্টলি বহুত বেছি হেভি এক্সাৰচাইজ কৰিব নালাগে আৰু লগে লগে কিবা এটা খাব লাগে। তো আজি এতিয়া মই গোটেইখিনি এটা ছামাৰাইজ কৰি দিওঁ, একদম যিটো আমি এটা টেক হোম মেছেজ যিটো ক'ম, একদম ইজিলি আমি কেইটামান পইণ্টত কৈ দিছোঁ। ডায়েবেটিছ ট্ৰিটমেণ্টটো অকল চুগাৰ কণ্ট্ৰল কৰাই নহয়, ডায়েবেটিছৰ লগত বাকী বস্তুবিলাকো কণ্ট্ৰল কৰিব লাগিব। যে ডক্টৰ এটা আহিলে অকল চুগাৰ কণ্ট্ৰল কৰাটোৱে নহয়, তেওঁৰ যদি প্ৰেছাৰ থাকে প্ৰেছাৰটো কণ্ট্ৰল কৰিব লাগিব, কলেষ্ট্ৰল থাকে কলেষ্ট্ৰলটো কণ্ট্ৰল কৰিব লাগিব, কিডনীৰ বেমাৰ থাকিলে কিডনীটো ট্ৰিটমেণ্ট কৰিব লাগিব, আৰু হাৰ্টৰ প্ৰব্লেম থাকে হাৰ্টৰ ট্ৰিটমেণ্ট কৰিব লাগিব। তেতিয়াহে মানুহজনৰ আয়ুসটো বাঢ়িব। অকল চুগাৰটো কমাই ৰাখি যদি বেলেগ ছাইডত আমি গুৰুত্ব নিদিওঁ তেতিয়া নহ'ব। নাম্বাৰ 1। নাম্বাৰ 2, ডায়েট আৰু এক্সাৰচাইজ কৰাটো চবতকৈ বেছি ইম্পৰ্টেণ্ট। ঔষধ খোৱাতকৈও বেছি ইম্পৰ্টেণ্ট ডায়েট আৰু এক্সাৰচাইজ। কি বস্তু খাব লাগে অলৰেডি ভিডিঅ' বনা আছে, ভিডিঅ'টো আপোনালোকে চাই ল'ব। আৰু এক্সাৰচাইজৰ বিষয়ে মই আপোনাক অলৰেডি কৈছোঁ। 3 নম্বৰ হ'ল, অলৰেডি যিবিলাকৰ বেছি দিন মানে ডায়েবেটিছটো হোৱা দিন হৈ গ'ল, 5-10 বছৰ হৈ গ'ল, তেওঁলোকে অকল ডায়েবেটিছ আৰু আপোনাৰ এক্সাৰচাইজেৰে চুগাৰটো কমাব নোৱাৰিব, তেওঁলোকক টেবলেটৰ দৰকাৰ হ'ব। তো আমি টেবলেট দিম। টেবলেট আৰু ইনচুলিন দুয়োটাই নিজৰ নিজৰ জেগাত ভাল, ডিপেণ্ড কৰে আপোনাক কোনটো লাগে। আপোনাক যদি টেবলেট লাগে টেবলেট দিলে আপোনাৰ কাৰণে ভাল, ইনচুলিন লাগিলে ইনচুলিন দিলে আপোনাৰ কাৰণে ভাল। আপোনাক যদি ইনচুলিন লাগে কিন্তু মই টেবলেট দি আছোঁ, তেতিয়া আপোনাক ছাইড ইফেক্টটো দেখায়। গতিকে এইটো প্ৰশ্ন কেতিয়াও নুসুধিব যে ডায়েবেটিছৰ কাৰণে টেবলেট খালে ভাল নে ইনচুলিন ল'লে ভাল। দুয়োটাই ভাল নিজৰ নিজৰ জেগাত, সেইটো হ'ল দৰকাৰ সাপেক্ষে আপোনাক কোনটো দৰকাৰ হৈছে। বাকী ইনচুলিনৰ প্ৰতি যিটো ভয় আছে, সেই ভয় ভাৱটো আপোনালোকে নাৰাখিব। ডক্টৰে আপোনাৰ নিজৰ ডক্টৰজনে আপোনাক চাই মেলি দিব, যিহেতু মেডিচিনে কাম নিদিলে ইনচুলিন ল'বই লাগিব, কাৰণ আমাৰ টাৰ্গেট হ'ল আমাৰ চুগাৰটো কমিব লাগিব, যেনেকৈ নহওক, বাই হুক অৰ বাই ক্ৰুক, মানে কিবা নহয় কিবাকৈ, মানে নাক এনেকৈ নধৰি নাকটো এনেকৈ ধৰি হ'লেও আমি চুগাৰটো কমাব লাগিব। গতিকে অবভিয়াছলি আমি এটা পাৱাৰফুল মেডিচিন এটাৰ সহায় ল'বই লাগিব, আৰু সেইটো হ'ল ইনচুলিন। গতিকে ইনচুলিনৰ বিষয়ে ভয় নাৰাখিব, আৰু ডক্টৰৰ পৰা ভালকৈ আপোনালোকে সেইটো বস্তুৰ প্ৰতি পৰামৰ্শ ল'ব। এইখিনিয়ে ক'ব লগা আছিল। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। আৰু কনষ্টেণ্টলি যিবিলাক মানুহৰ ডায়েবেটিছ আছে তেওঁলোকে নিজৰ নিজৰ ডক্টৰৰ লগত পৰামৰ্শ লৈ থাকক। ডায়েবেটিছ একেবাৰে সৰু বেমাৰ, ইমান ডাঙৰ বেমাৰ একো নহয়। ইয়াক যদি আপোনালোকে কণ্ট্ৰলত ৰাখে, ই আপোনাক একো কৰিব নোৱাৰে। নৰ্মেল মানুহৰ আয়ুস যিমান, যে 80 বছৰ 90 বছৰ, সিমানখিনি বছৰে আয়ুস হ'ব আপোনাৰ। এইটো আপোনাৰ আয়ুস কমাব নোৱাৰে যদি আপুনি ডক্টৰৰ ভালকৈ এডভাইচ লৈ থাকে, আৰু ডক্টৰে যি কৰিব দিছে আপুনি সেইখিনি কৰিব। ডক্টৰে কেতিয়াও পেচেণ্টৰ বেয়া নাভাবে। ডক্টৰে ইনচুলিন ল'ব দিছে আপুনি নল'ম বুলি ক'ব, ডক্টৰেতো আপোনাৰ ভাল হোৱাৰ কাৰণেহে ইনচুলিনটো ল'ব দিয়ে। আল্টিমেটলি ডক্টৰ আপোনাৰ যদি ইনচুলিন লৈ পেলাই বেয়া হয়, ডক্টৰজনৰে বদনাম হ'ব যে এনেকুৱা ইনচুলিন ল'ব দিয়ে মোৰ বেয়া হ'ল। গতিকে ডক্টৰে কিয় এনেকুৱা কাম এটা কৰিব? ডক্টৰৰ এইটো দায়িত্ব হয়, ডক্টৰৰ এইটো ধৰ্ম হয় যে পেচেণ্টৰ ভাল কৰক। তো ডক্টৰে যদি আপুনি ইনচুলিন দিব খোজে, আপুনি পৰাপক্ষত ৰিফিউজ নকৰিব কথাটোত। কিবা হয়তো চালি জাৰি আপোনাক সেই ইনচুলিনটো তেওঁ ল'ব দিছে। আৰু কেতিয়াও, চবতকৈ ইম্পৰ্টেণ্ট, কেতিয়াও ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ মেডিচিন বা ইনচুলিন বন্ধ নকৰিব। যে চুগাৰ এতিয়া কমি গৈছে, মই এতিয়া বন্ধ কৰি দিওঁ। চুগাৰ এটা লাইফ লং বেমাৰ হয় মেক্সিমামৰে। 60 to 70% চুগাৰটো লাইফ লং থাকি যায়, সেই যিটো অলৰেডি বেছি দিন হৈ গৈছে। গতিকে ডক্টৰে যদি বন্ধ কৰিব দিয়ে, তেতিয়াহে মেডিচিন বন্ধ কৰিব। এনেকুৱা নহয় যে আজি জ্বৰৰ মেডিচিনৰ দৰে মেডিচিন নহয় যে জ্বৰ কমি গৈছে মেডিচিন খোৱা বন্ধ কৰিছোঁ। চুগাৰ কমি থাকে মেডিচিনটোৰ ইফেক্টৰ কাৰণেহে। এজ চুন এজ আপুনি মেডিচিনটো গুচাই দিব, লাহে লাহে চুগাৰ বাঢ়াটো আৰম্ভ হৈ যাব। কাৰণ চুগাৰটো কণ্ট্ৰলত থাকে। কিয়ৰ মেডিচিনবিলাকে কিয়ৰ নকৰে, কণ্ট্ৰলত ৰাখে। তো এই বস্তুটো জানিব লাগিব। তো এইখিনিয়ে কথা। থেংক ইউ, আৰু সকলোৱে ভালে থাকক।